হে গাইছ, আলু 3 দিনতে কিমানখিনি ডাঙৰ হৈ গ'ল। 3 দিনত 3 দিন আগতে ব্লগ বনাইছিলোঁ আলুৰ খেতিত। আজি চাব পাৰি কিমানখিনি ডাঙৰ হৈছে। আৰু আলুৰ মাজত মূলাও দিয়া গৈছে। লাষ্ট এতিয়া বতাহ আহিলে আপোনাৰ আলুবিলাক বাগৰি নাযায়। মূলা দিলে মাজে মাজে আছে আপোনাৰ এই ৰঙালাও গাজি উঠিছে। আলু উঠোৱাৰ পাছত ৰঙালাও হ'ব ইয়াতে। 3 দিনত কিমানখিনি ডাঙৰ হৈছে গাছ, আলুৰ গাছবিলাক। ৰঙালাও পুৰণা নতুনকৈ গাছ আছে এইবিলাক। গাইছ, আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এইখিনি 3 দিনত ইমানখিনি ডাঙৰ হৈছে। আলু নোহোৱালৈকে ভিডিঅ' বনাই দেখুৱাই থাকিম আপোনালোকক। লাষ্ট টাইমত দেখুৱাম কেনেকুৱা হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।